साबकाटा आनन्दमय जातीय फरायसालि आरो साबकाटा गोजौ फरायसालियाव मुलुगनां आबहावा सान फालिदों। दिनै मुलुगनि गुबुन गुबुन हादरफोरजों लोगोसे भारत हादरनि आसाम हादोरसायावबो मुलुगनां आबहावा सान फालिदों। मोनफ्रोमबो फसंथानफोर, फरायसालिफोर आरो आफादफोरा फालिदों आबहावा सान। बेबादिनो गसाइगाव महकुमानि सिङाव थानाय साबकाटा आउटपस्टनि सिङाव थानाय साबकाटा ओनसोलनि गंनै फरायसालियावबो मुलुगनां आबहावा सान फालिनायखौ नुनो मोन्दों। दिनै साबकाटा आनन्दमय जातीय फरायसालि आरो साबकाटा गोजौ फरायसालियाव मुलुगनां आबहावा सान फालिदों। लोगोसे साबकाटा पुलिस आउटपस्टनि बिबानगिरि शिवा प्रसाद कलिता बिथाङाबो गंनैबो फरायसालियाव लोगो लाफानानै फरायसाफोरजों आबहावाखौ गोग्गो लाखिनो आरो आबहावाखौ जोथोन लानो थाखाय लामा लामा थाबायनानै ओनसोलाव सांग्रांथि होयो आरो गोबां बिबांनि गुबुन गुबुन रोखोमनि बिफां गायनानै होयो। 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি আনন্দমঠ জাতীয় বিদ্যালয়ৰ পৰা আমাৰ এই অঞ্চলৰ বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰাৰ লগতে আমি বিভিন্ন ধৰণৰ প্লে কাৰ্ড হাতত লৈ এখন এই পথযাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আমাৰ ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ এই অঞ্চলখনৰ বিভিন্ন মানুহক মেছেজ দিয়া যে যাতে প্ৰত্যেকেই গছ গছনি ৰোপণ কৰি আমাৰ পৰিস্থিতিৰ ভাৰসাম্য ৰক্ষা কৰে। আৰু এইখিনি কৰাত আমাৰ এই সাবকাটা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱা প্ৰসাদ কলিতা ডাঙৰীয়াই আমাক সহায় সহযোগিতা কৰিছে আৰু তেখেতে আমাৰ লগত আহি বিভিন্ন ঠাইত গছ গছনি ৰোপণ কৰাত অংশগ্ৰহণ কৰিছে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমি সাবকাটা হাইস্কুলৰ ইক' ক্লাবৰ সদস্যসকল লগ লৈ আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰি আছোঁ। আজি আমাৰ স্কুল কম্পাউণ্ডত আমি 30টামান গছ পুলি ৰুইছোঁ। ইয়াত আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছ'চিয়েল ডিপাৰ্টমেণ্ট, সাবকাটাৰ লোকেল থানা প্ৰশাসন আৰু বিভিন্ন স্থানীয় সংগঠনৰ সাহায্য সহকাৰে আমি ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী সজাগতাৰ বাবে আমি প্ৰচেছন, ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, এক্সটেম্পৰ পেজ আৰু কালচাৰেল প্ৰগ্ৰামৰ ব্যৱস্থা কৰিছোঁ আৰু এইবিলাক আমাৰ বৰ্তমান চলি আছে।